নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি যথেষ্ট গৰম দেখিছেই নহয়। গৰমত মোৰ অৱস্থা একদম বেয়া হৈ গৈছে। তথাপি আজি আমাৰ ঘৰত এটা অনুষ্ঠান আছিল আৰু সেই অনুষ্ঠানটো আপোনালোকক দেখুৱাওঁ বুলি মই এই ভিডিঅ' ক্লিপসমূহ ল'লোঁ। এই আমাৰ পাকঘৰলৈ গৈছোঁ, দেখিছে এয়া আলু কাটি থৈছে, পটল ফ্ৰাই কৰিবৰ কাৰণে থৈ দিছে, মছলা পিচি থৈছে, এইখিনি মাটন আৰু এয়া চিকেন। তাৰপিছতে এইফালে চব্জি বনাবলৈ কাৰণে এয়া ভেজিটেবলছখিনি কাটিবৰ কাৰণে থৈ দিছে। আপোনালোকক মই জনাইছিলোঁৱেই যে আমাৰ ভাইটিয়ে এইবাৰ APSC পৰীক্ষাত তাৰ ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট ৰেংক পাইছে আৰু যোৱা 26 জুলাই তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা সি নিযুক্তি পত্ৰ লাভ কৰিছে মানকাছাৰৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে। তাৰ সাফল্যতাত গোটেই অঞ্চলবাসী আনন্দিত হৈছে আৰু সেয়েহে আমাৰ গৃহত আমাৰ শুভাকাংক্ষী আহি তাক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতেও যাতে গাঁওখনৰ হৈ অঞ্চলটোৰ হৈ সন্মান কৰিব পাৰে আশীৰ্বাদ দিলে।